মঞ্জিৰৰ পিপি আনপিনে সোমবাৰে হাঞ্জাংলাছো প্ৰেছ ক্লাবৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপিত হৈ যায় প্ৰেছ ক্লাবৰ কাৰ্যালয়ত সোমবাৰে হাঞ্জাংলাছো প্ৰেছ ক্লাব চমুকৈ HPCৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপিত হৈ যায় হাঞ্জাংলাছো প্ৰেছ ক্লাবৰ সভাপতি ক্লেংডুন তেৰাঙে আধৰা উক্ত অনুষ্ঠানত HPCৰ সম্পাদক যত্ন সিং বে প্ৰমুখ্যে বহুতো সাংবাদিকৰ সদস্যসকল উপস্থিত থাকে উল্লেখযোগ্য যে হাঞ্জাংলাছো প্ৰেছ ক্লাবক বিশ্ব দৰবাৰত পৰিচিত কৰাৰ উদ্দেশ্যে সোমবাৰৰ অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 কাৰ্বি আংলং কাৰ্বি আংলঙৰ লক্ষীজান অঞ্চলৰ ৰামানগৰৰ পথৰ দুৰৱস্থাৰ ফলত জমৰযাতনা ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজ কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ 21 নং গৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লক্ষীজান ৰামানগৰৰ দলঙৰ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় ৰাইজ বিগত বহুদিন ধৰি দলঙৰ মেৰামতি নকৰাৰ বাবে স্থানীয় ৰাইজে জমৰযাতনা ভুগিবলগীয়া হৈছে এনেতে স্থানীয় ৰাইজে অতি শীঘ্ৰে দলং নিৰ্মাণ কৰি দিবলৈ আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে চৰকাৰক অনুৰোধ কৰে দিলাই পৰা এৰাই ৰংপিৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব নিউজ 24 কাৰ্বি আংলং